আহুতি দিয়াৰ দৰে কাম কৰিছিলোঁ, কিন্তু আমি আশা ৰাখিছিলোঁ চৰকাৰে আমাক চাব বুলি। মানে কি কৰিম এতিয়া আমি ভাবিবলৈ বাধ্য হৈছোঁ। ইমান বছৰে চৰকাৰে আমাক ৰেগুলাৰ কৰিব বুলি আশা দি থৈছিলে, আশা ৰাখিছিলোঁ, আশা লৈ আমি বুকুত আশা লৈ আমি কাম কৰি আহি আছিলোঁ, আৰু আমি যিমান পাৰোঁ নিজকে আহুতি দিয়াৰ দৰে কাম কৰিছিলোঁ, কিন্তু আমি আশা ৰাখিছিলোঁ চৰকাৰে আমাক চাব বুলি। কিন্তু আজি কাম কৰি কৰি আমি নিজক পাহৰি পেলাইছোঁ আমি যে এমুঠি দৰমহা পাওঁ। কিন্তু এতিয়া ভাবিবলৈ বাধ্য হৈছোঁ যে আমি ল'ৰা ছোৱালীক উচ্চ শিক্ষা আহি আছে, এতিয়া আমি টকা পইচা নোজোৰা হৈ গৈছে। সেইকাৰণে চৰকাৰে আমাক অকণমান চকু মেলি চাই আমাক যাতে আমাৰ চাকৰি নিয়মীয়া কৰি দিয়ে, আৰু আমাৰ যিখিনি আমি দাবী কৰিছোঁ সেইখিনি দাবী যাতে মানি লয় চৰকাৰৰ মুখ্যমন্ত্ৰী মহোদয়লৈ আমাৰ এইটোৱে অনুৰোধ।